এটা চিন্তা কৰিছে যে এটাই সিদ্ধান্ত যে তৃতীয়বাৰ কাৰণে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী বনাব লাগে। কাৰণ আপোনালোকে জানে নৰেন্দ্ৰ মোদীয়ে সকলো জাতি জনগোষ্ঠীৰ লগত লৈহে ভাৰতত এটা পৰিৱৰ্তন এটা চেঞ্জ আনিব বিচাৰিছে আৰু চেঞ্জ আনি আছে। গতিকে আৰু অসমখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যে অসমখন বহুত ডেভেলপমেণ্ট কাম হৈ আছে আপোনালোকে দেখা পাইছে। গতিকে সকলো জাতি জনগোষ্ঠীবিলাকৰ দেশৰ সংখ্যালঘুসকলক একেলগে নিজে আহিছে যে নৰেন্দ্ৰ মোদী আমি এবাৰ প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত অমৰ সিং পিছত বিপুল ভোটৰ আমি যোগ কৰোঁ। গতিকে সকলো জাতি জনগোষ্ঠী ইয়াত আহিছে, অকল সংখ্যালঘু নহয় যে যিমানখিনি ভিতৰৰ পৰা থকা যিমানখিনি ইয়াত আগত বিৰোধী আছে, যিবিলাকৰ বিৰোধী দল আছে যেনেবা কংগ্ৰেছ আছে বা APSLC আছে বা বেলেগ বেলেগ ৰাজনৈতিক দল আছে, তেওঁলোকৰ দিনে দিনে ত্যাগ কৰি আহি আছে। মই এতিয়া গৈ আছোঁ তাতে